মিটাৰ ৰিচাৰ্জ কৰিব। তো সেইটো কৰাৰ কাৰণে আপোনাৰ মোবাইল ফোনৰ প্ৰথমে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। ওপেন কৰাৰ পিছত সাৰ্চ বাৰত সাৰ্চ কৰিব APDCL বুলি লিখি সাৰ্চ কৰাৰ পিছত এই প্ৰথমত যিটো ৱেবছাইট আহিব আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড, এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত প্ৰথমে আপোনাৰ মিটাৰত কিমান টকা মাইনাছ লাগি আছে বা কিমান টকা আছে এইটো চোৱাৰ কাৰণে স্মাৰ্ট প্ৰিপেইড বেলেঞ্চ ইয়াত ক্লিক কৰিব। কৰাৰ পিছত ইয়াত আপোনাৰ কনজিউমাৰ নাম্বাৰটো দি দিব। আপোনাৰ লাইন বিলত থাকিব এইটো। কনজিউমাৰ নাম্বাৰ দিয়াৰ পিছত কেপচা ফিল আপ কৰিব। 2+8 = 10। 203 টকা 19 পইচা মাইনাছ লাগি আছে। তো এইটো ৰিচাৰ্জ কৰাৰ কাৰণে আকৌ হোম অপশ্যনত ক্লিক কৰি এতিয়া ৰিচাৰ্জ প্ৰিপেইড মিটাৰ ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আকৌ কনজিউমাৰ নাম্বাৰটো দিব লাগিব। কনজিউমাৰ নাম্বাৰ দিয়াৰ পিছত কেপচা আকৌ ফিল আপ কৰিব। 1+8 = 9 দিয়াৰ পিছত ইয়াত আপোনাৰ কনজিউমাৰ নেম, যাৰ নামত মিটাৰ আছে, লোকেশ্যন আপোনাৰ গাঁৱৰ নাম আৰু মিটাৰ নাম্বাৰ আহি যাব। এতিয়া আপুনি কিমান টকা ৰিচাৰ্জ কৰিব বিচাৰে তো প্ৰথমে সেইখিনি লিখিব, আকৌ কনফাৰ্ম কৰিব, তাৰপিছত মোবাইল নাম্বাৰ দি দিব। মোবাইল নাম্বাৰ দিয়াৰ পিছত ইমেইল ID দিলেও দিব পাৰে, নিদিলেও নাই। তাৰপিছত পে নাও অপশ্যনত ক্লিক কৰিব। এতিয়া আপোনাৰ ইয়াত ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ডেদি বিল দিব পাৰিব, নেট বেংকিং, UPI, ভীম, ৱালেট আৰু QR কোড। এতিয়া মই যিহেতু UPI দি দিম, UPI চিলেক্ট কৰিম। কৰাৰ পিছত মই ইয়াত UPI ID দি দিম। আপুনি কেনেকৈ আপোনাৰ গুগল পে বা ফোনপেৰ UPI ID ওলাব মই দেখুৱাই দি আছোঁ। প্ৰথমে আপোনাৰ গুগল পে ওপেন কৰিব। ওপেন কৰাৰ পিছত ইয়াত চাব আপোনাৰ যিটো ফটো থাকিব বা যি থাকিব এই কৰ্নাৰত ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাওক ওপৰতে আপোনাৰ যিটো নাম আছে তাৰ তলত UPI ID থাকিব। এতিয়া আপুনি UPI ID দিয়াৰ পিছত মেক পেমেণ্ট ইয়াত ক্লিক কৰি দিব। এতিয়া আপুনি আপোনাৰ গুগল পেত যাব লাগিব। গুগল পেত যোৱাৰ লগে লগে এনেকুৱা এটা নটিফিকেশ্যন আহিব আৰু ইয়াত আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড বুলি আহিব আৰু কিমান টকা ৰিচাৰ্জ কৰিব টকাখিনি ইয়াত দেখুৱাব। তো পে নাওত ক্লিক কৰি পে কৰি দিব। আপোনাৰ গুগল পে পিন নাম্বাৰ দি দিব ইয়াত। পে হোৱাৰ পিছত আকৌ পেজত আহিব, চাব ৰিচাৰ্জ হৈ গৈছে। এতিয়া ইয়াৰ পৰা আপুনি স্ক্ৰীনশ্বটো ল'ব পাৰে বা ইয়াৰ পৰা প্ৰিণ্ট কৰি ৰিচিপ্টটো ৰাখি দিব পাৰে। PDF-ত ছেভ কৰি দিলে ছেভ অপশ্যন ছেভ হৈ গ'ল। এতিয়া আপুনি যদি আকৌ ৰিচাৰ্জটো হ'লনে নাই চেক কৰাৰ কাৰণে APDCL লিখি সাৰ্চ কৰিব। আকৌ এইটো ৱেবছাইটত আহিব। ইয়াত স্মাৰ্ট প্ৰিপেইড বেলেঞ্চত ক্লিক কৰি কনজিউমাৰ নাম্বাৰ দি দিব। দিয়াৰ পিছত ইয়াত কেপচাটো দি দিব। চাওক এতিয়া বেলেঞ্চ মাইনাছখিনি কাটি 300-ৰ পৰা 96 টকা 81 পইচা এইখিনি মিটাৰত থাকি গ'ল। তো এনেকৈ আপুনি আপোনাৰ মোবাইল ফোনতে আপোনাৰ স্মাৰ্ট মিটাৰ ৰিচাৰ্জ কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।